हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালে আছে নে শুভ দীপাৱলী আজিৰ দিনটো সকলোৰে বহুত বেছি ভাল হোক দীপাৱলীৰ চাকিৰ পোহৰৰ নিচিনা আপোনালোকৰ জীৱনটো পোহৰ হৈ থাকক তাৰে কামনা কৰি এই ব্লগটো আৰম্ভ কৰিছো আৰু মই একেবাৰে ওলাই মেলি ৰেডি হৈ আছো মই যাব ওলাইছো আসলতে দোকানত যেহেতু মই এখন নতুনকৈ দোকান আৰম্ভ কৰিছো আপোনালোক সকলোৱে জানে আজি দোকানতো দীপাৱলী কৰিব লাগিব ঘৰতো কৰিব লাগিব গতিকে আপোনালোকে মোৰ ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ শেষলৈ চাব মই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম তেনেহলে আহক দোকানত যাও এতিয়া আমাৰ ঘৰটো টিং লগাই আছে আপোনালোকক এবাৰ দেখাই দিছো ৰব আধা লগোৱা হৈছে আৰু বাকি লগাব আছে আৰু ৰাণী এনে বহি বহি টিং লগোৱা আছে গতিকে এতিয়া দোকানত যাওঁ মই আহি পাওঁ মানে চাগে লগোৱা হৈয়ে যাব প্লাষ্টাৰ হৈ গ'ল আৰু টিং খালি লগালে হৈ যাব আৰু ইয়াৰ দোকান আহি পাই গৈছোঁ মই আচলতে দোকান আহি পোৱাও বহুত সময় হ'লে মানে মানুহ আছিল সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ এতিয়া গধূলিয়ে হয় আৰু দোকান চাফা কৰি চাকি তাকি দিওঁ এয়া এতিয়া মানুহ নাই অলপ মানে আমাৰ ওচৰৰ যিজন দোকানী আছে তেওঁলোকে এনেকৈ চাকি জ্বলাইছে যদিও বা গধূলি হোৱা নাই সেইসকলে মানে দোকানখন বন্ধ কৰিছে আৰু এই মাইনাজনী ফুলজাৰি জ্বলোৱাত ব্যস্ত তোমাৰ দিৱালী আৰম্ভ হ'লে ন ঐ মাইনা দিৱালী হৈ গ'ল মোক নিদিলা নালাগে দিয়া জ্বলাই লোৱা এই অলপমান আন্ধাৰ হোৱাৰ পিছত আমিও জ্বলাম আৰু ইয়া নিধু কম্পিউটাৰ এণ্ড ষ্টেচনাৰী আমাৰ দোকান দেখাই দিছোঁ ৰ'ব ভালকৈ ষ্টাৰ্ট কৰিবই পৰা নাই কেৱল আৰম্ভণিটোৱে কৰিছিলোঁ অলপ চলপ এনেকৈ দিৱালীত চাকি জ্বলাবৰ কাৰণে এনেকৈ মই যোগাৰ কৰি লৈছোঁ এতিয়া দি লওঁ চাকিখিনি চাকি দিয়া আৰম্ভ কৰি দিছোঁৱে ইয়াতে বেছি জেগা নাই যিহেতু মানে দোকানৰ সন্মুখ ভাগ অলপমান সৰু সেইকাৰণে যিমানখিনি জোৰে সিমানখিনি ঘৰটো চলাব লাগিবই হেপী দিৱালী আমি দোকান বন্ধ কৰিলোঁ এতিয়া যাওঁ ঘৰত আৰু ঘৰতো যিহেতু চাকি তাকি জ্বলাব আছে দেৰিয়ে হ'ল মানে ইয়াতে বহুত দেৰি ৰ'লে আৰু ঘৰত নহ'ব না আজি সেইকাৰণে অলপমান জলদি দোকান বন্ধ কৰিলোঁ ভাইটি থকা বন্ধ কৰি আছে যাওঁ আৰু ঘৰত দোকানৰ পৰা ঘৰ আহি পালোঁ আৰু ঘৰত চাকি জ্বলাব ধৰিছোঁ বেলেগ মানে বতাহ বলি আছে সেইকাৰণে মানে চাকিবোৰ নুমাই আছে তথাপিও এফালৰ পৰা দি গৈ আছোঁ নুমাই গৈ আছে আপোনালোকে চাকি তাকি জ্বলালে নে আৰু আমাৰ ৰাণী একদম ফূৰ্তি আজি হয় না ফুলজাৰি জ্বলাইছে ফুলজাৰি জ্বলাই দিয়া মা আৰু এতিয়া আমাৰ বোমা মাৰি আছে তাৰ পৰা জয়ে নাজিলি বাৰতো গৈছে কি হ'ব আমি বোমা মাৰিম চাই দিৱালী হেপী দিৱালী দিৱালী হৈ না দিৱালী দিৱালী হেপী দিৱালী হৈ না নকওঁ চাকি তাকি জ্বলোৱা হৈ গ'ল এতিয়া গধূলিয়ে হ'ল মানে 7টামান বাজিল এতিয়া অলপ ৰেষ্ট লওঁ আৰু ওচৰত কালী পূজাও আছে তাতেও যাব লাগিব গতিকে ব্লগটো সামৰোঁ পুনৰ আপোনালোকক মোৰ এটি কোনোবা অন্য ভিডিঅ'ৰ মাজত নিশ্চয় লগ পাম তেতিয়ালৈ আপোনালোক ভালে থাকক সুস্থ থাকক আৰু হাঁহি থাকক টাটা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ আৰু বেল আইকনটো দবাই ৰাখিব তেতিয়া মই নতুনকৈ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো আগতীয়াকৈ পাব তেনেহ'লে এৰিছোঁ আজিলৈ টাটা